হেল্ল' এভৰিৱান। আজি গণতান্ত্ৰিক দিৱস হিচাপে বা ৰিপাব্লিক ডে হিচাপে মই কেইটামান কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। যিহেতু মোৰ এই চেনেলটো এটা টেকন'লজি ৰিলেটেড চেনেল, তো এনেকুৱা কেইটামান কথাই মই আজি আপোনালোকক ক'ম। কাৰণ কি হয়, আমাৰ বহুতো সময়ত দেখা যায় যে আমি আমাৰ ভাৰতবৰ্ষক বা ইণ্ডিয়াক আমেৰিকাৰ লগত কম্পেয়াৰ কৰি থাকোঁ, যে আমেৰিকাত এনেকুৱা হৈ থাকে, আমেৰিকাত সেইটো ভাল, আমেৰিকাৰ টেকন'লজি ইমান ভাল, ইণ্ডিয়াত বস্তুবোৰ ইমান বেয়া। আমি ইণ্ডিয়াক বেয়া নাপাওঁ, কিন্তু কি হয় কি আমাৰ মনত সদায় এটা নিগেটিভিটি বা কিছুমান বেয়া চিন্তা সোমাই থাকে, আৰু সদায় আমি ইণ্ডিয়াক যিমান পাৰোঁ তলতে ৰাখিব বিচাৰোঁ, যে কওঁ যে ইণ্ডিয়াত ভাল টেকন'লজি নাই, ইণ্ডিয়াত ভাল বস্তুবোৰ নাই, ইণ্ডিয়াৰ মানুহবোৰ ইমান টেলেণ্টেড নহয়, বাহিৰৰ মানুহে এইটো কৰে সেইটো কৰে। আৰু বিশেষকৈ আমেৰিকাৰ কথা যে আমি কিমান বেছি কওঁ, এনেকৈ ভাবোঁ যেন আমেৰিকাৰ নিচিনা দেশে নাই। হয়, আমেৰিকা বহুত শক্তিশালী, বহুত বেছি শক্তিশালী হয়, কিন্তু আজি আপোনালোকক মই এনেকুৱা কেইটামান টেকন'লজি ৰিলেটেড এনেকুৱা কেইটামান কথা ক'ম, আপুনি শুনিও শ্বক হৈ যাব যে সঁচাকে আমি ইণ্ডিয়ানবোৰ বহুত বেছি ওপৰত আছোঁ। তেতিয়াহ'লে আহক এই বিষয়ে আলোচনা কৰোঁ। আজি মই টোটেল 9টা পইণ্ট লৈ আহিছোঁ, আৰু এই 9টা পইণ্টত আমি আচলতে ইণ্ডিয়ানবোৰ ক'ত আছোঁ সেইটো বুজাবলৈ, কিমান দূৰলৈ গৈ পাইছোঁ। কিন্তু আমি তথাপিও যে নিজকে বহুত টানি থাকোঁ যে আমি নোৱাৰোঁ, আমাৰ মাজত একো নাই, ইণ্ডিয়াত স্ক'প নাই, টেকন'লজি নাই, এইবোৰ কথা যে কৈ থাকোঁ, সেইবোৰ কথা যাতে আপোনালোকে মনৰ পৰা অলপ আঁতৰাই দিয়ে। হয়, বহুত বস্তু আমাৰ ইয়াত এতিয়াও নাপায়, বহুত বস্তুৰ এতিয়াও অহা নাই, কিন্তু তথাপিও কেইটামান কথা আপুনি শুনিলে নিশ্চয় আচৰিত হ'ব। গুগলৰ নাম চাগে নিশ্চয় শুনিছে। পৃথিৱীৰ এটা আটাইতকৈ বৃহৎ টেকন'লজিৰ কোম্পানী, যাক টেকন'লজি হাব, টেকন'লজি জায়েণ্ট বুলিও কয়। এই টেকন'লজিটো ইমানেই বৃহৎ, যদি গুগল 1 মিনিটৰ কাৰণে বন্ধ হৈ যায় নহয়, তেওঁলোকৰ কোটি কোটি টকাৰ লছ হয়। ভাবক কিমান ডাঙৰ কোম্পানী। গুগলত আপুনি নোপোৱা বস্তু একোৱেই নাই, যিয়েই বিচাৰে আপুনি সকলোখিনি বিচাৰি পায়, অকল মন্দিৰত চুৰি হোৱা চেণ্ডেলৰ বাহিৰে। তেতিয়াহ'লে ভাবক এই গুগলটো কিমান ডাঙৰ। কিন্তু জানেনে, এতিয়া গুগলটোৰ মেইন মানুহ অৰ্থাৎ CEO কোন হয়? এই গুগলৰ CEO এজন ইণ্ডিয়ান, যাৰ নাম হৈছে সুন্দৰ পিচাই। যদি আমাৰ ইণ্ডিয়াত টেলেণ্টেড নাই, যদি আমি ইণ্ডিয়ান ইমান তলতে, গুগলে কিয় এজন ইণ্ডিয়াৰ মানুহ চুজ কৰিলে? কিয় তেওঁ বেলেগৰ মানুহ নল'লে? গোটেই পৃথিৱীতেতো গুগল আছে, এজন ইণ্ডিয়ান যে, সেয়াই আমাৰ টেলেণ্ট। আমাৰ টেলেণ্টৰ কাৰণে সুন্দৰ পিচাই আজি গুগলৰ CEO হ'ব পাৰিলে। এনেকুৱা নহয় তেওঁ ইণ্ডিয়া কাণ্ট্ৰিখনত গুগল সোমাবলৈ, বহুত বছৰ আগতে ইণ্ডিয়াত সোমাই গ'ল, কিন্তু সুন্দৰ পিচাইৰ টেলেণ্টৰ কাৰণে আজি তেওঁ গুগলৰ CEO হৈ থাকিলে। সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা নহয় জানো? মাইক্ৰ'ছফ্টৰ নাম আপোনালোকে যদিও শুনা নাই বা শুনিছে যদিও এটা নামটো নিশ্চয় শুনিছে, উইণ্ডোজ অপাৰেটিং চিষ্টেম, উইণ্ডোজ 7, উইণ্ডোজ 8, উইণ্ডোজ 10, এই সকলোবোৰ মাইক্ৰ'ছফ্টৰে প্ৰডাক্ট। তাৰ উপৰিও মাইক্ৰ'ছফ্ট অফিচনো কোনে ব্যৱহাৰ কৰা নাই? ৱৰ্ডবোৰ যে লিখোঁ আমি, ৱৰ্ড। চ' এই মাইক্ৰ'ছফ্ট অফিচ আমাৰ মাইক্ৰ'ছফ্টৰে প্ৰডাক্ট হয়। ৰিচেণ্টলি যিবোৰ মোবাইল ওলাইছিলে, লুমিয়া ফোন, এইবোৰ ফোন, ইভেন নকিয়া মাইক্ৰ'ছফ্টলৈ বিক্ৰী হৈ গৈছিলে। চ' মাইক্ৰ'ছফ্টটো এটা পৃথিৱীৰ বহুত ডাঙৰ এটা টেকন'লজিৰ কোম্পানী হয়, বহুত বেছি ডাঙৰ এটা কোম্পানী হয়। আৰু এই মাইক্ৰ'ছফ্টৰ CEO আমাৰ সত্য নাডেলা বুলি এজন ইণ্ডিয়ানে হয়। কিয় ল'লে মাইক্ৰ'ছফ্টে এজন ইণ্ডিয়ানক? নিশ্চয় কাৰণ সেয়া টেলেণ্টৰ নিচিনাই। সুন্দৰ পিচাইৰ নিচিনা তেওঁ এজন বহুত টেলেণ্টেড মানুহ আছিলে, বিজনেছত বহুত টেলেণ্টেড আছিলে। আৰু মাইক্ৰ'ছফ্টে যেতিয়া নকিয়াক কিনিছিলে নহয়, মাইক্ৰ'ছফ্টৰ অৱস্থা বহুত বেয়া হ'ব ধৰিছিলে। নকিয়াক কিনি তেওঁলোকে লাহে লাহে লছলৈ যাব ধৰিছিলে। নকিয়া মোবাইলো চলাব পৰা নাছিলে, তেওঁলোকৰ মেইন কোম্পানীটোও চলাব পৰা নাছিলে। আৰু আমাৰ সত্য নাডেলা আহিয়ে এই গোটেই ষ্ট্ৰেটেজিটো চেঞ্জ কৰিলে। সত্য নাডেলা আহিয়ে নকিয়াক গেট আউট কৰি দিলে যে নকিয়াক আৰু নেলাগে, কাৰণ আমি কম্পিউটাৰৰ কোম্পানী হয়, আমি কম্পিউটাৰৰ লগতে থাকিম। আৰু তাৰপিছত কম্পিউটাৰত ইমান ফ'কাছ কৰিলে, আৰু মাইক্ৰ'ছফ্ট ইমানৰ পৰা ইমানলৈ গুচি গ'ল, অকল সত্য নাডেলাৰ কাৰণে। এতিয়া নেক্সট নকিয়া কোম্পানীটো একদম মৰি যোৱা কোম্পানী আছিলে। এতিয়া ৰিচেণ্টলি আকৌ নকিয়া উঠি আহিছে, কিন্তু নকিয়াৰ অৱস্থাও বহুত বেয়া হৈছিলে। কিন্তু এতিয়া নকিয়াৰ যিজন মেইন মানুহ, তেওঁ কোন জানেনে? নিশ্চয় তেওঁ এজন ইণ্ডিয়ান। তেওঁৰ নাম হ'ল ৰাজীৱ সুৰী। ৰাজীৱ সুৰীয়ে হ'ল এতিয়া নকিয়াৰ CEO। নকিয়াও ল'লে আমাৰ ইণ্ডিয়ানক লাষ্টত গৈ, আৰু এতিয়া নকিয়া কিছু ভাললৈ আহিছে। হয়তো আগৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে, ইমান পপুলাৰিটি কেতিয়াও পাব নোৱাৰিব পাৰে, বাট আগতকৈ একদম ইমানত থকাতকৈতো ইমান থকাটো বহুতেই ভাল। চ' নকিয়াও এতিয়া উঠি আছে। এতিয়া নেক্সট মাষ্টাৰ কাৰ্ড
মাষ্টাৰ কাৰ্ড আপোনালোকে জানেই চাগে এটিএম কাৰ্ডৰ কিছুমান নাম যেনেকৈ ৰুপে কাৰ্ড ভিজা কাৰ্ড তেনেকৈ মাষ্টাৰ কাৰ্ড বুলিও এটিএমৰ কাৰ্ড কিছুমান থাকে আৰু এই মাষ্টাৰ কাৰ্ডৰ সিইঅ এজন ইণ্ডিয়ান চ' তেওঁৰ নাম হ'ল অজয় পল সিং এই গোটেইবোৰ মই যি কৈ আছো এইবোৰ সব বাহিৰৰ কোম্পানী এটাও ইণ্ডিয়ান কোম্পানী নহয় কিন্তু গোটেই বাহিৰৰ কোম্পানীয়ে এজন ইণ্ডিয়াক চুজ কৰিছে কাৰণ তেওঁলোকে জানে ইণ্ডিয়া মানুহৰ হাতত ইমান বেছি টেলেণ্ট আছে কিন্তু আমি ভয় খাওঁ সদায় আমি লুকাই থাকো সদায় কিবা এটা ডিফাৰেণ্ট কৰিবলৈ আমি ভয় খাওঁ যদি আমাৰ নহয় যদি আমি নকৰো তাতকেতো ভাল জব এটা কৰিম সিম্পল লাইফ এটা চলি থাকিব ইজি লাইফ এটা চলি থাকিব অলপ বেলেগ অলপ হাতকে বুলি যে কয় তেনেকুৱা কৰিবলৈ আমি কেতিয়াও চেষ্টা নকৰো কিন্তু বাহিৰৰ মানুহখিনি চেষ্টা কৰে টেলেণ্ট নাই কিন্তু চেষ্টা কৰে আৰু আমাৰ মাজত হয়তো সেইটোৱে অকণমান ডিফাৰেঞ্চ এতিয়া বহুত ইণ্ডিয়ানে এইবোৰ পথত গৈ আছে ষ্টিল আমাৰ পপুলেশ্যন হিচাপে বহুত কম নেক্সট যেটো কোম্পানীৰ কথা ক'বলৈ গৈছো সেইটোৰ নাম হ'ল এডব এডবৰ নাম আপুনি নিশ্চয় শুনিছে কাৰণ এডব ফটোশ্বপটো আপুনি ইউজ কৰি আছে এনেকৈ এডবৰ বহুত প্ৰডাক্ট আছে এডব ৰিডাৰ যিটো পিডিএফ ফাইল ৰিড কৰিবলৈ ব্যৱহাৰ কৰে এডব ফটোশ্বপ যিটো ফটোশ্বপ বা ফটো এডিটিঙৰ কাৰণে ইউজ কৰে তাৰপিছত এডব প্ৰিমিয়াৰ প্ৰ ভিডিঅ' এডিটিঙৰ কাৰণে ইউজ কৰে তেনেকৈ এডবৰ বহুত প্ৰডাক্ট আছে আৰু এইটো এনেকুৱা এডিটিং টেকনলজিত একদম এক নম্বৰ কোম্পানী হয় ইহঁতৰ ইমান কষ্টলি প্ৰডাক্ট আছে নহয় আপুনি ভাবিব নোৱাৰিব পাৰে সো ইমান ডাঙৰ এডপ্ট হয় এই কোম্পানীটো যোনে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী এইবোৰ কৰে এডপৰ নাম নিশ্চয় শুনিছে সো এই এডপৰ যিটো সিইঅ হয় তেওঁৰ নাম হ'ল শান্তনু নাৰায়ণ তেওঁ এজন ইণ্ডিয়ান কাৰণ এই পৃথিৱীৰ যিবোৰ বৃহৎ কোম্পানী আছে নহয় ইহঁতে আমাৰ ভেলুবোৰ বুজি পাইছে অকল আমি আমাৰ নিজৰ দেশত আমাৰ নিজৰ মানুহৰে ভেলু বুজি পোৱা নাই এতিয়া হ'ল এটা পেন ড্ৰাইভ কোম্পানী চেনডিক্স যোনে ভাবি আছে চেনডিক্স এটা ইণ্ডিয়ান কোম্পানী হয় ভুল ভাবি আছে চেনডিক্স এটা আমেৰিকান কোম্পানী হয় আৰু এই চেনডিক্সৰ যিজন সিইঅ তেওঁ হ'ল সঞ্জয় মাহোত্ৰা বা মেহোত্ৰা কেনেকৈ প্ৰনাউন্স কৰে মই নাজানো বাট সঞ্জয় মেহোত্ৰা এজন ইণ্ডিয়ান হয় আৰু চেনডিক্সৰ এজন ইণ্ডিয়ানকে লৈ ল'লে লাষ্টত কাৰণ তেওঁলোকে জানিছে ক'ৰ মানুহ উঠাই আমি কেনেকৈ প্ৰগ্ৰেছ কৰিব পাৰোঁ এতিয়া টেকনলজিৰ পৰা আহি তিনিটা অলপ বেলেগ পইণ্ট কওঁ কাৰণ এই তিনিটা পইণ্ট হয়তো ক'ব লগা পইণ্ট প্ৰথমটো হ'ল কুমফুৰ নাম চাগে সকলোৱে শুনিছে কুমফু তাৰে চাউলিং কুমফু যিটো হয় নহয় এই কুমফুৰ যিজন জন্মদাতা তেওঁ এজন হ'ল ইণ্ডিয়ানে হয় বৌদ্ধ ধৰ্মৰ কথা চাগে বহুতেই শুনিছে কাৰণ তেওঁৰ বহুত ষ্টৰী আছে তেওঁ কিমান ভাল মানুহ আছিলে কি কৰিছিলে তেওঁৰ ষ্টৰী বহুত ধৰণৰ পোৱা যায় আৰু আপোনালোকে ইউটিউবত চাৰ্চ কৰিলেও তেওঁৰ কথা বহুত পাই যাব আৰু বহুত জানিব লগা তেওঁৰ কথা আছে নেক্সট যিটো চবেই জানে সেইটো হ'ল ৱৰ্ল্ডৰ আটাইতকৈ ক্ৰিকেট বৰ্ড BCCI ইণ্ডিয়ান ক্ৰিকেট বৰ্ডে ৱৰ্ল্ডৰ আটাইতকৈ ধনী ক্ৰিকেট বৰ্ড কেনেকৈ হ'ব পাৰে ইণ্ডিয়াচোন আমি বহুত দুখীয়া বুলি কওঁ পইচা নাই অমুক নাই কেনেকৈ হ'ব পাৰে বা অকল পইচা থাকিলেই হ'ব নেকি টেলেণ্টতো লাগিব সো টেলেণ্ট পইচা এই সকলোখিনি মিলাই BCCI এতিয়া ৱৰ্ল্ডৰ আটাইতকৈ ধনী ক্ৰিকেট বৰ্ড হৈ গৈছে লাষ্ট যিটো মোৰ আটাইতকৈ ভাল লগা পইণ্ট সেইটো আমি বহুতেই জানো মাৰ্চ মিছন আমাৰ ইণ্ডিয়াৰ পৰা যিটো মাৰ্চলৈ যোৱাৰ এটা মিছন বনাইছিলে আৰু যি আমাৰ ৰকেট পঠিয়াইছিলে এই মিছনটোত খৰচ কিমান হৈছিলে জানেনে 74 মিলিয়ন অৰ্থাৎ 740 লাখ 740 লাখ টকা খৰচ হৈছিলে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানে আমেৰিকাৰ এখন মুভি গ্ৰেভিটি বুলি এই মুভিখনতে ইয়াতকৈ বেছি খৰচ হৈ গৈছিলে ভাবেনে আমি ইণ্ডিয়াত বহি ইণ্ডিয়াৰ পৰা ৰকেট মাৰ্চলৈ পঠাই দিলো আৰু আমেৰিকাৰ এখন মুভিয়ে তাতকৈ বেছি খৰচ কৰিলে আমেৰিকাৰ সেই মুভিখনে খৰচ কৰিছিলে 100 মিলিয়ন অৰ্থাৎ 1000 লাখ আৰু আমাৰ ইণ্ডিয়ান মানুহ ইমান টেকনলজিত উন্নত আছিলে যে এনেকুৱা মিছন এনেকুৱা মাৰ্চলৈ ইমান কম খৰচত কোনেও পঠাব পৰা নাই ইণ্ডিয়ান মানুহবোৰে এনেকুৱা ট্ৰিক এনেকুৱা ষ্ট্ৰেটেজি এনেকুৱা টেকনলজি লগাইছে আৰু এনেকুৱা ব্ৰেইন লগাইছে নহয় 74 মিলিয়ন 740 লাখতে মাৰ্চলৈ পঠাই দিলে একদম ভাবিব নোৱাৰা কথা আৰু যিটো আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ স্পেচ এজেন্সি বা স্পেচ কমিউনিটি হয় নাছাতকৈ 10 গুণ কম নাছা এখন এনেকুৱা ৰকেট পঠালে যদি আমাৰ 740 লাখ গৈছে নহয় নাছাই 7400 লাখ টকা ইনভেষ্ট কৰে আৰু আমি 74 মিলিয়নতে দেখাই দিলো কাৰণ আমি ইণ্ডিয়ান তেতিয়াহ'লে এইখনে হ'ল আমাৰ ইণ্ডিয়া আমাৰ মনত যদি অলপমান সাহস আহে নহয় আমি যদি অলপমান কথাবোৰ বেলেগকৈ ভাবিব পাৰো নহয় আমি গোটেই পৃথিৱীকে দেখাই দিব পাৰিম আমি ক'ত থাকিম জাষ্ট আমি কথাবোৰ অলপ বেলেগকৈ ভাবিব লাগে এতিয়া বহুতেই উন্নত হৈছে কিন্তু তথাপিও বহুতখিনি আৰু বাকি আছে বহুত কাম কৰিবলৈ এটা মই সৰু এক্সাম্পল দিছো আমাৰ এটা দেখিছে চাগে আগতে প্ৰফেশনেল গেমিং বুলি একো কনসেপ্টেই নাছিলে
কিন্তু এতিয়া PUBG অহাৰ পৰা ইণ্ডিয়াত বহুত প্ৰফেচনেল গেমাৰৰ জন্ম হ'ল এনেকুৱা পপুলাৰ প্ৰফেচনেল গেমিং আহি গ'ল মানুহে এতিয়া গেমৰ পৰা পইচা ইনকাম কৰিবলৈ ধৰিলে এইবোৰ ট্ৰেন্ড লাহে লাহে ইণ্ডিয়াত আহি আছে হয়তো আমি হেতুৰ কাৰণে অলপ ডিফাৰেন্ট হ'ব লাগিব এতিয়া যদি আমি কৰবাত গৈ কওঁ নহয় ভাই তই প্ৰফেচনেল গেমাৰ হৈ যা তই বহুত ভাল খেল অলপ সময়ৰ কাৰণে ভাবিব নোৱাৰো নেকি কাৰণ এইবোৰ পইচা নাই মোক ফেমিলিৰ পৰা আনিব বহুত কথা আহি যায় কিন্তু লাহে লাহে এইবোৰ আহি আছে আৰু অলপ সাহস আৰু অলপ ডিফাৰেন্টকৈ ভাবিলে হয়তো কথাবোৰ সলনি হৈ যাব তেতিয়াহ'লে এনেকুৱা যদি যিকোনো টেকনলজি ৰিলেটেড কথা আপুনি জানিব শিকিব বা বুজিব বিচাৰে এনেকুৱা যিকোনো টেকনলজি ট্ৰিক্স বা হেক্স যদি আপুনি জানিব বিচাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ধন্যবাদ